নমস্কাৰ, মই সুস্মিতা আৰু এই মুহূৰ্তত দিব লৈছো এটা অতি বেয়া খবৰ। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে। জিএমচিএইচৰ অধীক্ষক গৰাকীয়ে এই খবৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। মেকানিকেল ভেন্টিলেশ্যনত চিকিৎসা দি থকা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। শনিবাৰে আবেলি অধিক শোচনীয়ৰ ফালে গতি কৰিছিল তেওঁৰ স্বাস্থ্যৰ অৱস্থা। ৰাজ্যজুৰি আশু আৰোগ্যৰ কামনাৰে প্ৰাৰ্থনা কৰিছে এতিয়া সকলোৱে। অধিক সংকটজনক অৱস্থাত এতিয়া প্ৰাক্তন মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য। মেকানিকেল ভেন্টিলেশ্যনত চিকিৎসা দি থকা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। খন্তেক সময়ৰ আগতে পুত্ৰ গৌৰৱ গগৈ আহি উপস্থিত হৈছিল। শোকত ভাগি পৰা দেখা গৈছে তেওঁ। সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে তেওঁ। কোভিড-19 মহামাৰী হোৱাৰ পাছৰে পৰাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি দেখা গৈছিল। সমগ্ৰ অসমবাসীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে, তেওঁৰ সুস্বাস্থ্য কামনা কৰিছে। ইতিমধ্যে কালি জিএমচিএইচত পিতৃৰ কাষত উপস্থিত হৈছিল পুত্ৰ গৌৰৱ গগৈ, জীয়ৰী চন্দ্ৰিমা গগৈ আৰু বোৱাৰী এলিজাবেথ কলবাৰ। ইপিনে জিএমচিএইচৰ চৌহদত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰি সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে ৰাজ্যৰ চৌদিশে চাকি বন্তি জ্বলাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ হৈ সকলোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আজি ৰাতিপুৱা আকৌ আমাৰ ট্ৰিটমেণ্ট টিম কমিটিতে চাইছে। আমাৰ এটাই ক'ব পাৰোঁ কি হি ইজ ভেৰি ভেৰি ক্ৰিটিকেল। ডক্টৰে চাই আছে, যিমানখিনি পাৰোঁ আমি কৰিছোঁ। চ' প্ৰেজেণ্ট ষ্টেটাছ ছাৰ ইজ ভেৰি ভেৰি ক্ৰিটিকেল। আৰু কালি 4 ঘণ্টা প্ৰথম অৱস্থাত লোৱা হৈছিলে, কিন্তু 6 ঘণ্টালৈকে তেওঁ যুঁজি আছে বুলি কৈছে। হয়, আৰু সেইটো ডায়েলিচিছ 6 ঘণ্টা কৰিলে। তাৰপিছত আজি ৰাতিপুৱাৰ ষ্টেটাছটো ছাৰৰ প্ৰেজেণ্ট ষ্টেটাছ ইজ ভেৰি ভেৰি ক্ৰিটিকেল। ডক্টৰ্ছ আৰ লুকিং ইনটু ইট, এণ্টায়াৰ টিম ইজ দেয়াৰ এণ্ড লেটছ হোপ। কালি ডায়ালিচিছ প্ৰক্ৰিয়াৰ ফ্ৰুটফুল হ'ল নে কিবা, তাৰ আজি কি তাৰ পাছতীয়া দেখিবলৈ পোৱা গৈছে? লগতে মই আজি ক্লিয়াৰলি কৈ দিছোঁ কি উল্লেখযোগ্য যে কালি ৰাতিপুৱা অলপ সময়ৰ বাবে চকু মেলিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। উল্লেখযোগ্য যে শনিবাৰে নন ইনভেন্সিভ ভেন্টিলেশ্যনৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে মেকানিকেল ভেন্টিলেশ্যনত চিকিৎসা চলাই থকা হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকী। টিউবৰ সহায়ত কৃত্ৰিমভাৱে ভেন্টিলেশ্যনত উশাহ নিশাহ লোৱাত সহায় কৰি থকা হৈছে গগৈ। শনিবাৰে আবেলিৰ পৰা গগৈৰ স্বাস্থ্য অলপ শোচনীয়ৰ ফালে গতি কৰিছিল। গগৈৰ কিডনী, হৃদপিণ্ড, লিভাৰ সাধাৰণ অৱস্থা বা প্ৰক্ৰিয়াৰ যথেষ্ট পৰিমাণে কমি গৈছে। কৃত্ৰিমভাৱে শ্বাস প্ৰশ্বাস লৈ থকাৰ পিছতো কিডনী, হাৰ্টৰ কামবোৰ ঘূৰি আহিবৰ বাবে যিখিনি ঔষধ, সেয়াও সমান্তৰালকৈ যোগান ধৰি থকা হৈছে। কিন্তু সম্প্ৰতি অতি সংকটজনক অৱস্থাত এতিয়া তৰুণ গগৈৰ স্বাস্থ্য। আমি টাইমছ নিউজৰ পৰিয়ালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তেওঁৰ স্বাস্থ্যজনিত কোনো ধৰণৰ বেয়া খবৰ যাতে নাহে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।